ভিডিঅ'টো আমি ক'লৈ গৈ আছোঁ দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে স্কিপ নকৰাকৈ। তো গৈ আছোঁ। যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো ভিডিঅ'টো চাই থাকক আপোনালোকে স্কিপ নকৰাকৈ। চাওক চব আমাৰ ষ্টাফ গৈ আছে, আমি ক'লৈ গৈ আছোঁ আপোনালোকে গম পাব পিছত। এয়া চাওক সেইবোৰ চব আমাৰ ষ্টাফ হৈ গৈ আছোঁ। এটা জেগালৈ গৈ আছোঁ মানে আপোনালোকক দেখাবৰ কাৰণে। আগতো গৈ আছে আমাৰ পূৰা ষ্টাফ গৈ আছে। গৈ আছোঁ, যদি আপোনালোকে গম পায় আপোনালোকেও মনত বহুত ভাল পাব মানে। আপোনালোকে কমেণ্টত জনাই দিব কেনেকুৱা লাগিছে ভিডিঅ'টোৰ বিষয়ে, কিহৰ কাৰণে গৈ আছোঁ মানে চাই থাকিব পিছলৈকে। চিৰিপানী পুৰা ধৰ্ণা দি আছে। মেট্ৰিক পৰীক্ষাৰ কাৰণে ষ্টুডেণ্টকেইটা প্ৰচাৰ হুলস্থুল লগাই আছে, গাড়ী যাব দিয়া নাই। মেট্ৰিক পৰীক্ষাৰ কাৰণে দি আছে। আমাৰ ককা আইতাহঁতক দিবৰ কাৰণে মাৰ্কেট কৰি লৈছোঁ। এইফালে গেঞ্জি আৰু চাদৰ লৈ লৈছোঁ। টোপোলা চোপোলা নিয়া আৰু তেতিয়াহ'লে গৈ আছোঁ। তো চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ। যদি নতুনকৈ আহিছে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কাম কৰি আছে আৰু আজি তেখেতলোকে গোটেইজন সদস্য আমাৰ ইয়ালৈ আহিছে। গতিকে মই অকণমান তেওঁলোকে ধৰি লওক আজি কিবা এটা মন কৰি তেওঁলোকে আজি জ্যেষ্ঠপুঞ্জ আশ্ৰমলৈ আহিছে, সকলোৱে আমি ধন্যবাদ দিছোঁ। আৰু লগতে এই বিষয়টোৰ লগত অকণমান শান্তনৈ কিবা এটা ক'ব, গতিকে তেখেতক ক'বৰ কাৰণে মই পৰিচয় কৰি দিবা আৰু লগতে অফিচটোৰ বিষয়ে কেনেকুৱা সকলোকে নমস্কাৰ মোৰ ফালৰ পৰা। আৰু ইয়াত থকা প্ৰত্যেকজন মানুহকে অন্তৰৰ পৰা শ্ৰদ্ধা আৰু ভক্তিৰে এটা কথাই ক'ব বিচাৰোঁ, কাৰণ আমি সকলোৱে কৰ্ম কৰিয়ে আছোঁ। কৰ্মৰ উদ্দেশ্যে ইয়াত চিনাকি ধেমাজি ডিষ্ট্ৰিক্ট আৰু ধেমাজি প্ৰত্যেকজন মানুহৰ লগতে ভালকৈ থাকোঁ। আৰু প্ৰত্যেক এটা অকেজন বুলি নহয়, আমি যেতিয়া বিচাৰোঁ কেতিয়াবা আমি ব্লাড ফ্লাইটতো আমি ডনেশ্যন কৰোঁ, বা আমি নিজৰ যিখিনি ইনকাম কৰোঁ তাৰ পৰা অলপ 1% 2% হৈ পেলাই আমি চবকে সহায় কৰিব বিচাৰোঁ। আৰু এইবাৰো আপোনালোকৰ ওচৰলৈ আহিছোঁ ধুনীয়াকৈ, যিমানখিনি পাৰোঁ মনৰ পৰা আমি শ্ৰদ্ধা কৰিব বিচাৰিছোঁ আৰু সেইটোৱে বিশেষকৈ ক'বলগীয়া। এজন গুৱাহাটী ব্ৰাঞ্চৰ হয় মানস লাহন, এজন ঢকুৱাখানা ব্ৰাঞ্চৰ চেমচন বেগ, নহয় এখন কাৰ্বি আংলঙৰ হয়। তেখেত মাজুলী হয় জিনু শইকীয়া। তাৰপিছত ইজন অৰুণাচলৰ হয়, ইয়াগৰ ৰিং বুলি কয়। বহুত এটা ব্ৰাঞ্চ আছে ন। হয়, তাৰপৰা এই একেটো চিমে তেখেত আহিছে বাৰু দুবাৰমান আহিছে। এই তেখেতো অৰুণাচলৰ হয়। তাৰপিছত তেখেত ঢকুৱাখানা, তেখেত লখিমপুৰ, তেখেত ঢকুৱাখানা আৰু তেখেত মোৰ দাদা হয়, নিজৰ দাদা। মই ভগৱান চাৰিআলি চিলি। তাৰপৰা এজন চিৰিপানী আৰু এখেত লখিমপুৰৰ হয়। সকলোকে ধন্যবাদ দিছোঁ। আপোনালোকে যেনেকুৱা এটা অনুষ্ঠানলৈ আপোনালোকে আহিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছে। যিসকল ব্যক্তি অৱহেলিত হৈ পেলাই এনেকুৱা এটা আশ্ৰয় নাইকিয়া ধৰা জ্যেষ্ঠপুঞ্জত আশ্ৰয় লৈছেহি, তেনেকৈ মাজে সময়ে তেনেকুৱা এটা মানুহ যদি আহি থাকে তেনেকুৱা এটা তেওঁলোকে অলপ মনবিলাক ভাল পায়। গতিকে আশা কৰিছোঁ আপোনাৰ অনুষ্ঠান য'ত আপোনালোকে কাম কৰি আছে তাত আপোনালোকে আগুৱাই যাওক। লগতে আপোনালোকৰ আমি কৃতজ্ঞতা জনাইছোঁ। আৰু কিবা ক'ব নেকি? আপোনালোকে ভাবি আছিলে চাগে কাৰ কাৰণে গেঞ্জিকেইটা কিনিছে বা চাদৰকেইটা কিনিছে। আইতাহঁতৰ কাৰণে কিনিছিলোঁ, যিটো আইতা আৰু ককাহঁতক দিবৰ কাৰণে আমাৰ গ্ৰীণমেন কোম্পানীৰ ফালৰ পৰা। উঠি
এইটো হা খালে লওঁ লগতে নকওঁ অকণ দেৰি হ'ব এতিয়া বৰ্মা আপোনালোকে ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে আপোনালোকে? নুশুনা। আপুনি ক'ৰ পৰা আহিছে বৰ্মা? মই আগতে আছিলোঁ কাৰ্বি আংলং। অঁ এতিয়া আহিলোঁ মানে কিবা ধেমাজি। তাৰপিছত আপুনি মই ঢকুৱাখানাৰ পৰা আহিছে। বৰ্তা আপুনি ক'ৰ পৰা আহিছে? লখিমপুৰৰ পৰা আহিছে। বৰ্মা আপোনালোকে ক'ৰ পৰা আহিছে আপুনি? ৰাইডিঙৰ ৰাইডিঙৰ হয়, ওচৰৰে মানে।